নমস্কাৰ, মই বিপুল মজুমদাৰে আপোনালোকৰ প্ৰিয় চেনেল বিভিন্নলৈ স্বাগতম জনালো। আজিকালি আমাৰ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত কিছু পত্ৰ, তাৰ ভিতৰত আধাৰ পত্ৰ, আধাৰ কাৰ্ড। আধাৰৰ চলিত প্ৰকল্পটোৰ আৰম্ভণি ঘটিছিল 2009 চনত আৰু প্ৰকল্পটোৰ দায়িত্ব দিয়া হৈছিল ইনফোচিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নীলকেনি। কেবিনেট মন্ত্ৰী এজনৰ সমমৰ্যাদাৰে তেওঁক ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া উদয়ৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল। 2010 চনত নীলকেনিয়ে ব্ৰেণ্ড নেম আধাৰ আৰু লগৰ সূচনা কৰে। আধাৰ নম্বৰ হৈছে ভাৰতত বাস কৰা প্ৰতিজন ব্যক্তিলৈ ভাৰত চৰকাৰে প্ৰদান কৰা 12টা সংখ্যাৰ একক পৰিচয় সূচক নাম্বাৰ। আধাৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ লগত জড়িত সমগ্ৰ কাম কাজৰ পৰিচালনাৰ দায়িত্বত আছে উদয়ৰ হাতত। এই আধাৰ নম্বৰটোত সোমাই থাকিব প্ৰতিজন ভাৰতবাসীৰ ডেমোগ্ৰাফিক আৰু বায়োমেট্ৰিক তথ্য। বহুতো সেৱাৰ বাবে আবেদন কৰোঁতে এই আধাৰ কাৰ্ডকে মূল পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰা যাব। ভাৰতত বাস কৰা লোক এজনে যিকোনো এটা আধাৰ কেন্দ্ৰলৈ গৈ পৰিচয়ৰ চলিত প্ৰমাণ পত্ৰ হিচাপে পাছপোৰ্ট, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু ঠিকনাৰ প্ৰমাণ হিচাপে ফোন অথবা বিদ্যুতৰ বিল, বেংক ষ্টেটমেণ্ট জমা দিয়াৰ লগতে আইৰিছ আৰু আঙুঠা ছাপ স্কেন কৰিলেই হ'ল। আইৰিছ আৰু আঙুঠা ছাপ দুয়োটাই এই কাৰণেই লোৱা হৈছে যে এজন মানুহৰ পৰিচয় নিশ্চিত কৰিবৰ বাবে আঙুঠা ছাপ যথেষ্ট নহয়। বয়সৰ লগে লগে আইৰিছৰ অৱক্ষয় নহয়, আনকি চকুত ছানি পৰা লোকেও আইৰিছৰ স্কেন কৰাব পাৰে। সেয়ে বায়োমেট্ৰিক তথ্য বা আইৰিছও লোৱা হৈছে। আজিলৈ ধন্যবাদ, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ বিভিন্ন ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। বিপুল।